কৃষ্ণ ভক্তি কথাৰ ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মাৰ্চ মাহৰ ৰাশিফল আপোনালোকলৈ লৈ আহিছোঁ। জ্যোতিষীয় দৃষ্টিভংগীৰে কুম্ভ ৰাশিৰ লোকসকলে মাৰ্চ মাহটো কেনেদৰে পাৰ কৰিব জানো আহক। এই মাহত আপোনালোকে হালধীয়া ৰং বেছিকৈ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি চাব। এই মাৰ্চ মাহৰ ভিতৰত অকলে থকাতকৈ লগ সংগৰ সৈতে সময়বোৰ অতিবাহিত কৰি ভাল পাব আপোনালোকে। 15 মাৰ্চলৈকে আৰ্থিক লেনদেনত সাৱধানতা অৱলম্বন কৰিব লাগিব। 15 মাৰ্চৰ ভিতৰত ঘৰত শুভ কাৰ্যাদি অনুষ্ঠিত হ'ব আৰু বিশেষকৈ আপোনালোকৰ মন ফৰকাল থাকিব। আপোনালোকে পেচাৰ খাতিৰত বা বিভিন্ন কাৰণত ঘৰৰ বাহিৰত কটাবলগীয়াত পৰিব পাৰে। এই মাহটোতে ঘৰত শান্তিৰে বহি পাৰ কৰোৱাৰ সময় আপোনালোকে খুব কম পাব। আনহাতে মাতৃৰ স্বাস্থ্যৰ প্ৰতিও ধ্যান ৰাখিব লাগিব। 15 মাৰ্চলৈকে সাৱধান হ'ব লগা কথাটো হৈছে আপোনালোকৰ বদ অভ্যাসৰ বাবে দুখ পাব পাৰে। নতুন অভিজ্ঞতাৰ সন্মুখীন হৈ আপোনালোকে চখবোৰ পূৰণ কৰে, কিন্তু মানুহৰ আৱেগ অনুভূতিত আঘাত কৰি অভিজ্ঞতা আহৰণ কৰাৰ পৰা বিৰত থাকিবই লাগিব। কুম্ভ ৰাশিৰ লোকসকলৰ এই মাহটোৰ ভিতৰত জীৱনক গঢ় দিয়াৰ ক্ষেত্ৰত যিমান কষ্ট স্বীকাৰ কৰিছে, এই সকলোবোৰ ইচ্ছা পূৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো দ্বিতীয়পতি বা ধনাধিপতি আৰু একাদশপতি বৃহস্পতি ধনভাৱ বিচাৰ কৰা স্থানত অৱস্থান কৰি থাকিব। আপোনালোকৰ আচাৰ ব্যৱহাৰে সকলোকে আকৃষ্ট কৰিব পাৰে, গতিকে বন্ধু বান্ধৱ কোনোদিনে কমি নাযায়। এই মাহটোতো 12 মাৰ্চলৈ বন্ধুৰ সৈতে মনোমালিন্য হ'লেও ইয়াৰ পিছৰ সময়ছোৱাত বন্ধুৰ সৈতে আপোনালোকে ঠিকেই সময়বিলাক অতিবাহিত কৰিব পাৰিব। পিতৃ মাতৃসকলৰ সন্তানক লৈ চিন্তাৰ বিশেষ কাৰণ নাই। দাম্পত্য সুখ ভোগৰ কাৰণে অনুকূল এই মাহটো। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত থকা উদাসীনতা আপোনালোকৰ এই মাহত কমিব। কুম্ভ ৰাশিৰ লোকসকলে এই মাহটোৰ ভিতৰত 1, 2, 5, 6, 10, 11, 12, 13, 19, 20, 21, 22, 25, 26, 27, 28 আৰু 29 মাৰ্চ এই দিনকেইটাত আয়, শিক্ষা, কৰ্ম, প্ৰেম আদিবোৰত শুভ। আৰু আনহাতে 3, 4, 7, 8, 17, 18, 30 আৰু 31 মাৰ্চ এই দিনকেইটাত আপোনালোকে মানসিক অশান্তি বা হতাশাত ভুগিব পাৰে। ভক্তি কথাৰ ৰাশিফলৰ যোগেদি কুম্ভ ৰাশিৰ 2023 বৰ্ষৰ মাৰ্চ মাহৰ ৰাশিফল আপোনালোকলৈ আগবঢ়ালোঁ। অহা মাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে অন্ত পেলাইছোঁ। আৰু আমাৰ বিচাৰসমূহ যদি গ্ৰহণযোগ্য বুলি ভাবে, তেনেহ'লে আমাৰ ভক্তি কথা চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কৃষ্ণ।